বিশ্বায়নে আমাক বহু উন্নত জীৱনশৈলী প্ৰদান কৰিলে যদিও আমি হয়তো সামাজিক কিছু ব্যাধিৰ পৰা মুক্ত হ'বই নোৱাৰিলোঁ। এই সামাজিক ব্যাধিৰ মাজৰে অন্যতম হৈছে ডাইনী হত্যা। পিছে ডাইনী হত্যা বুলিলেই সাধাৰণ লোকেই হওক অথবা আৰক্ষীয়েই হওক, সকলোৰে মুখলৈ মনলৈ মাথো আহে এটাই নাম, বিৰুবালা ৰাভা। গোৱালপাৰাৰ আগিয়াৰ ঠাকুৰবিলাত 1949 চনত জন্মলাভ কৰা বিৰুবালাই স্কুলীয়া শিক্ষা সাং কৰে তৃতীয় শ্ৰেণীতে। সামাজিক বন্ধনত পৰি মাত্ৰ 15 বছৰ বয়সতেই বিবাহপাশত আবদ্ধ হোৱা বিৰুবালাই কৃষিকৰ্ম কৰি তাঁত বৈ স্বামীৰে সৈতে পৰিয়াল পোহপাল দিছিল। পিছে 1985 চনত বিৰুবালাৰ পুত্ৰ মানসিক ৰোগত আক্ৰান্ত হয় আৰু তাৰ কিছু বছৰ পিছত স্বামী কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। ধৰ্মেশ্বৰ ৰাভা মোৰ ল'ৰা, মানে সেই যে ক্লাছ 9 পঢ়ি থকা অৱস্থাতে পগলা হ'ল। তেওঁ ধুনী ক'ল যে আপোনাৰ ল'ৰা পৰি কইনা ধৰিছে, 3 দিন থাকি মৰিব। এনেবোৰ ঘটনাই গাঁওবাসীৰ মনত বিৰুবালাক ডাইনী সজাই পেলালে। কিন্তু অতি শক্তিশালী মানসিকতাৰ বিৰুবালা থিয় হ'ল এই সামাজিক অপশক্তিৰ বিৰুদ্ধে, আৰু সেয়াই আছিল আৰম্ভণি। এই পৰ্যন্ত বিৰুবালাৰ তৎপৰতাত ৰাজ্যৰ 35 গৰাকীকৈ লোকৰ প্ৰাণ ৰক্ষা পৰিছে। যখন মই ডাইনিক সমস্যাটা সমাধান কৰিব ওলাইছোঁ, তাৰ পৰাই মোক প্ৰথমতে চবে মাৰ ধৰ মাৰিব উঠে, আকৌ চহীটো ল'ব খুজিছে, চহীটো মই দিয়া নাই। 2005 চনতে শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত এগৰাকী চহা অথচ অদম্য সাহিয়াল নাৰীয়ে সমাজৰ কুসংস্কাৰৰ বিৰুদ্ধে গৈ যি কাম কৰি দেখুৱালে, সেয়া আজি দেশে শ্ৰদ্ধাৰে সোঁৱৰিছে। বিৰুবালাৰ অহৰহ প্ৰচেষ্টাতে অসমৰ ডাইনী হত্যা প্ৰতিৰোধ আইনত দেশৰ ৰাষ্ট্ৰপতিয়েও জনাইছে সঁহাৰি। অসমী আইৰ এইগৰাকী সুযোগ্য সন্তানক আমি জনাইছোঁ কৰজোৰ অভিবাদন। মোক মানুহক বচাই ৰখা মোৰ লগত যোগদান নিদিয়ে। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।